স্বাগতম জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'লৈ ভাৰ্গৱ ব্লগছত। আৰু মই আজি আপোনালোকক এটা বস্তুৰ বিষয়ে কৈ আছোঁ যে আমি যেতিয়া এটা ৱেবছাইট টাইপ কৰোঁ, যেতিয়া এটা ব্ৰাউজাৰত গৈ কিনে যেতিয়া ৱেবছাইট এটা লিখোঁ, তাৰে আগতে আমি www. এনেকুৱা ধৰণৰ তিনিটা W থকা এনেকুৱা এটা ৱেবছাইটৰ আগত আমি টাইপ কৰোঁ। তো আচলতে এই তিনিটা W কি কাম কৰে, কি বুজায়, তিনিটা W ফুল ফৰ্ম কি তিনিটা W, তো গোটেইখিনি আপোনালোকক জনাইছোঁ। তো চেনেলটোত যদি নতুন কোনোবা আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব। তো চাওক, আমি গুগলত কেতিয়াবা চাৰ্চ কৰোঁ যে www.facebook.com বা www. ধৰক এনেকুৱা কিবা চামথিং আমি চাৰ্চ কৰোঁ। তো এই W তিনিটাই কি কাম কৰে, তো তাৰে বিষয়ে মই আপোনালোকক জনাইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, আজি ইণ্টাৰনেট আমাৰ মাজত এনেকুৱা এটা বস্তু হৈ গৈছে যে ইণ্টাৰনেট আপুনি যি বিচাৰে তাকে পাই যাওঁ। তো আপুনি অনলাইন শ্বপিঙৰ কথাই কওক বাৰু, ফ্লিপকাৰ্ট হওক বা আমাজন, স্নেপডিল, এনেকুৱা যি বস্তু আপুনি চাৰ্চ কৰে গোটেইখিনি পাই যায়, বা গুগলতে হওক যি আপুনি বিচাৰে গোটেইখিনি পাই যায়। তো আগতে আজিৰ পৰা কেইবছৰমান আগত এই বস্তুটো আমাৰ কাৰণে বহুত মানে দিগদাৰ আছিল এইবোৰ, কিন্তু এতিয়া বৰ্তমান ইণ্টাৰনেটৰ ইমানেই সুবিধা হৈছে যে মানে আপুনি ঘৰত বহি গোটেইখিনি বস্তু আপোনাক যি লাগে, লাগতিয়াল বস্তু গোটেইখিনি আপুনি পাই যায়। তো এই ইণ্টাৰনেটৰ যিটো ইম্পৰ্টেণ্ট বস্তু আছে সেইটো হৈছে www. যিটো মানে নোহোৱাকৈ ইণ্টাৰনেটত আপুনি বা আপুনি এটা ব্ৰাউজাৰত অ'পেন কৰিলে কিবা এটা লিংক, সেইটো নোহোৱাকৈ আপুনি কেতিয়াও কৰিব নোৱাৰে। তো এইটোৰ www, এই তিনিটা W ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ৱাইড ৱেব। ঠিক আছে, এই তিনিটাৰ ফুল ফৰ্ম হ'ল ৱৰ্ল্ড ৱাইড ৱেব। তো এতিয়া আপুনি ভাবিছে চাগে এই W তিনিটাই কেনেকুৱা কি কাম কৰে, তো তাৰ বিষয়ে মই কৈ আছোঁ, চাই থাকিব। চাওক, যিকোনো ৱেবছাইটৰ এড্ৰেছৰ আগত এই W তিনিটা দেখা যায়, আপোনালোকে নিশ্চয় গম পাইছে। আৰু এই W তিনিটাৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ৱাইড ৱেব। আৰু এইটো ইণ্টাৰনেটৰ ভিতৰত সকলোতকৈ বেছিকৈ ব্যৱহাৰ হোৱা দেখা যায় W তিনিটা। আৰু ইয়াৰ দ্বাৰা বহুত ৱেব ছাৰ্ভাৰ একেলগে কানেক্ট হৈ থকা দেখা যায়, যিটো এই তিনিটা Wৰ দ্বাৰা। আৰু ইয়াক তিনিটা নামেৰে জনা যায়, www, W3 আৰু এটা হৈছে ৱেব বুলি। আৰু এই W তিনিটাৰ আৱিষ্কাৰ কেতিয়া হৈছিল আপোনালোকে জানেনে? আৰু এইটো আৱিষ্কাৰ হৈছিল 1983 ব্ৰিটিছ বৈজ্ঞানিক বেনাৰ্ছ-লী বুলি এজন বৈজ্ঞানিকে কৰিছিল। 1983 এইটো আৱিষ্কাৰ কৰিছিল, এইটো আমাৰ ব্ৰিটিছৰ দিনৰে আছিল। আৰু এই W তিনিটা আচলতে ইনফৰমেশ্যন স্পেচ হয়, য'ত ডকুমেণ্ট আৰু অন্য কিছুমান মানে ৰিচাৰ্চ কৰাৰ, চিনাক্ত কৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰিছিল তেতিয়াতে, মানে ব্ৰিটিছৰ দিনতে। আৰু আমি বহুতে জানো যে URL বুলি এটা মানে ওপৰত এনেকৈ থাকে, URL অব্লিক এনেকুৱা টাইপৰ এটা সেই থাকে, আৰু সেইটোৰ ফুল ফৰ্ম হৈছে ইউনিফৰ্ম ৰিচাৰ্চ লোকেটৰ বুলি। আৰু সেইটো আপোনালোকে জানি থ'লে www আৰু URLৰ ফুল ফৰ্মটো। আৰু এই তিনিটা W এটা বহুত ডাঙৰ মানে নেটৱৰ্ক হয়, য'ত মানে কিছুমান ফাইল আৰু কিছুমান ডকুমেণ্ট একেলগে, কিছুমান ৱেব পেজ একেলগে মানে লিংক কৰি ৰাখে এই W তিনিটাই। আৰু এই W তিনিটা চলোৱাৰ কাৰণে একদম মেইন বস্তুটো হৈছে URL, HTTP, HTML আৰু ৱেব ব্ৰাউজাৰ। এই তিনিটা বস্তু থাকিলে আপুনি এই W তিনিটা আৰামছে ইণ্টাৰনেটত ব্যৱহাৰ কৰিব পাৰিব। আৰু চাওক, এই W তিনিটাই কাম কেনেকৈ কৰে, হয়তো আপোনালোকে ভাবি আছে W তিনিটা কাম কেনেকৈ কৰে, আপোনালোকে চিন্তা কৰি আছে। তো মই কৈ আছোঁ যে এই W তিনিটাই কেনেকৈ কাম কৰি আছে। চাওক, যেতিয়া আমি এটা ৱেব ডকুমেণ্ট এটা অ'পেন কৰোঁ, তেতিয়া আমি কিছুমান ব্ৰাউজাৰ ইউজ কৰোঁ, গুগল ক্ৰম হওক, মজিলা ফায়াৰবক্স হওক, এটচেট্ৰা। আৰু এইবোৰ একোটা হ'ল এপ্লিকেশ্যন। যেনেকৈ আপুনি গুগল প্লে ষ্ট'ৰত যেনেকৈ এপ্লিকেশ্যন কিছুমান পায়, এইবোৰ হৈছে এটা এপ্লিকেশ্যন। যেতিয়া সেই ব্ৰাউজাৰটোত আমি URL লিখোঁ, আৰু তেতিয়া সেই ইউজাৰজনৰ সেই ব্ৰাউজাৰটোৱে মানে ইউজাৰজনৰ ঠাইখিনি চাৰ্চ কৰাৰ কাৰণে এটা ৰিকুৱেষ্ট জেনেৰেট কৰে, যাতে মানে কি চবৰে জেগা লৈ মানে বেলেগ বেলেগ
ঠাইবোৰ মানে URL-বোৰ বেলেগ বেলেগ হৈ যায়। তো তাৰে কাৰণে যদি আপুনি ইয়াতে আছে ইয়াৰে যিটো মানে ঠাই আৰু তাৰপিছত ব্ৰাউজাৰতে সেই ঠাইখিনিৰ নামটো ছাৰ্ভাৰ IP এড্ৰেছলৈ কনভাৰ্ট কৰে আৰু য'ত www সেই ছাৰ্ভাৰত চাৰ্চ কৰে আৰু যেতিয়া এড্ৰেছটো সেই ছাৰ্ভাৰৰ লগত মেটচ হয় তেতিয়া ছাৰ্ভাৰে সেই পেজটো ব্ৰাউজাৰলৈকে আকৌ ৰিটাৰ্ণ পঠাই দিয়ে যাতে সেই মানুহজনে বা সেই ইউজাৰজনে ব্যৱহাৰ কৰি থকা ব্ৰাউজাৰটোত ভালদৰে মানে কামখিনি কৰিব পাৰে। তো আৰু এটা কথা কওঁ যে ইণ্টাৰনেট আৰু W3 একে বস্তু নহয়, কাৰণ আপোনালোকে এনেকুৱাকৈ মানে বুজি লওক যে W3 আৰম্ভ হোৱাৰ আগতে ইণ্টাৰনেটটো আহিছিল। তো ইণ্টাৰনেট W3 নোহোৱাকৈ চলিব পাৰে, কিন্তু W3 ইণ্টাৰনেট নোহোৱাকৈ কেতিয়াও চলিব নোৱাৰে। তো এইখিনি আছিল এই W3 কথা আপোনালোকক মই যিখিনি জ্ঞান আৰু মোৰ ফালৰ পৰা এইখিনি আপোনালোকক জনালোঁ। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব ভিডিঅ'টো। ধন্যবাদ।